ৱেলকাম বেক টু মাই নিউ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালেই। আৰু আজি হ'ল এয়া বছৰৰ অন্তিমটো দিন। এয়া আহিছোঁ এতিয়া মাহঁতৰ ঘৰলৈ আৰু ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি লওঁ আৰু আপোনালোকক দেখাম আজি কি কি কৰোঁ। ভিডিঅ'টো চাই যাব। ধুনীয়াকৈ লাইট চাইট লগাই আছে। এইফালে এয়া আমাৰ ভণ্টি আৰু এতিয়া আমাৰ এইফালে এয়া ডিম বইল কৰি দিলে আৰু এইফালে এয়া লাইট লগাই দিলে আৰু বাজি আছে এইফালে DJ বক্স আৰু এয়া আটাইবোৰ আমি এনেদৰে জুই ফুৱাই আছোঁ আৰু চবেই এটা এটা কামত লাগি গ'লোঁ আৰু আপোনালোকক সকলোবোৰ দেখাই যাম, তো ভিডিঅ'টো চাই যাব। আৰু এইফালে এয়া গাহৰি মাংস বইল কৰি আছে ৰাভাদাই ধুনীয়াকৈ আৰু আধা লৈছে এয়া পুৰিবৰ কাৰণে, মানে এনেদৰে খাই বেছি ভাল লাগে বোলে, সেইবাবে আজি খাই যাওঁ। আৰু এইফালে এয়া আমিও কামত লাগি আছোঁ অলপ অলপকৈ আৰু এইফালে লাইট লগাই দিলে আৰু আৰু এইফালে ধুনীয়াকৈ ৰাভাদাই বনাই আছে গাহৰি মাংস, মানে লাই শাকৰ লগত খাবলৈ কাৰণে। আৰু এইফালে গানো বজাই আছে লাহে লাহেকৈ। এয়া আমি চবেই মিলি জুলি আজি খাওঁ। আৰু এইফালে গাহৰি মাংস হৈ গ'লে এয়া লাই শাকো দি দিলে, খাবলৈ যে বহুত ধুনীয়া লাগিছে। আৰু এইফালে এয়া পাপাহঁতো আহি পেলাই ময়ো লাগি গ'লোঁ এয়া বনাবলৈ। এয়া ধুনীয়াকৈ জুইকুৰা ধৰি লৈছোঁ আৰু ময়ো লাহে লাহে বনাই আছোঁ। আৰু এইফালে মোৰ এয়া ব্ৰইলাৰ মাংস হৈ গৈছে। জুইত বনোৱা মজাই বেলেগ আৰু খায়ো ভাল লাগে যিহেতু। আৰু এয়া আমাৰ আটাইবোৰ পৰিয়াল আহি গ'ল, আমাৰ পপিকো লৈ আনিলে আৰু এয়া চাওকচোন পাপাৰ ফূৰ্তি। এনেদৰে ঘৰৰ মানুহে ফূৰ্তি কৰিলে বহুত ভাল লাগে নহয় জানো। এয়া ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিলোঁ আৰু ব্লগটোৰ জৰিয়তে সাঁচি ৰাখিলোঁ। এয়া আমি আটাইবোৰ এনেদৰে জুই ফুৱাই আছোঁ। এইফালে আমাৰ পুচু আহি পেলাই তাৰ আজি গাটো বহুতেই বেয়া। আৰু এয়া আমাৰ পাগলামিবিলাক চাওকচোন, আমি যেনেকৈ পাৰোঁ তেনেকৈ নাচি গৈছোঁ আৰু এনেই ফূৰ্তিতে। ইয়াত চবটো আমাৰ ইয়াৰ ভণ্টি আৰু এইফালে মই এয়া ভাইটি অলপমান ভিডিঅ' কৰি থৈছোঁ, ইয়াতে দি দিছোঁ ভিডিঅ'টো, যিহেতু থাকি যাব স্মৃতি হিচাপে। আৰু এইফালে এয়া চাওকচোন, মোক নচাবৰ কাৰণে চেষ্টা কৰি আছে, যিহেতু মোৰ নাচিবলৈ ইমান মনো যায়, মোৰ হাঁহি ৰখাব পৰা নাই। এইফালে এয়া ভিডিঅ'টো কৰোঁতে আজিয়ে চালোঁ, সেইকাৰণে বহুত হাঁহিও উঠি আছে। আৰু এয়া 12টা বাজি গ'ল আৰু আমি এনেদৰে বম ফুটাইলোঁ আৰু আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। যি হ'ল এয়া নেক্সট ডে আৰু এতিয়া যাব ওলাইছোঁ। ইয়াৰ যিহেতু আজি 1 জানুৱাৰী, সেইকাৰণে ভাবিছোঁ আজি মন্দিৰলৈ যাওঁ, ধুনীয়াকৈ চাকি বন্তি জ্বলাই আহোঁগৈ, আপোনালোককো দেখাই যাম। এয়া ওলাইছোঁ চতটো এইফালে আৰু এতিয়া আমি গৈ আছোঁ এয়া মন্দিৰলৈ বুলি। আৰু এয়া আমি এতিয়া মন্দিৰ আহি পালোঁহি, যিহেতু আজি 1 জানুৱাৰী, বহুত বেছি ভিৰ ইয়াত আপোনালোকে দেখিছেই। আৰু এইফালে সোমাইছোঁ এয়া চাকি ধূপ কিনিবৰ কাৰণে। আৰু এয়া চাওকচোন কেনেকুৱা ভিৰ। আৰু এইফালে এয়া চাকি বন্তি কিনি ল'লোঁ
আৰু এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু দুজনীয়ে চাকি বন্তি জ্বলাই আহিলোঁ। মা আৰু মই ধুনীয়াকৈ দুজনীয়ে চাকি বন্তি জ্বলাই ভগৱানক সেৱা কৰি ল'লোঁ। নতুন বছৰটো চবৰে ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। এয়া আমি চাকি বন্তি জ্বলালোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰত সেৱা ল'বলৈ গৈ আছোঁ। যিহেতু ভিতৰত যাবৰ কাৰণে এনেকৈ লাইন পাতিব লাগে। চাকি বন্তি জ্বলালোঁ আৰু যিহেতু আজি বহুত ভিৰ আৰু এয়া আমি চাকি বন্তি জ্বলাই পেলাই এয়া ঘৰলৈ গৈ আছোঁ। ধুনীয়াকৈ চাকি বন্তি জ্বলাই হৈ গ'ল। এতিয়া আমি এয়া গৈ আছোঁ ঘৰলৈ বুলি। আৰু এতিয়া আমি আহি পাইছোঁ, প্ৰায় দেৰি হৈ গ'ল, 1মান বাজি গ'ল আহি পাওঁতে, যিহেতু আজি বহুত ভিৰ আছিলে। যিহেতু আজি 1 জানুৱাৰী। এতিয়া আমি আৰু এয়া ঘৰে পেলাই মই ক'লোঁ ধুনীয়াকৈ চাহ একাপ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিলে চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, থেংক ইউ অল।